Hello students, welcome back to our channel as Highlight of Education. Azir ei video tour jorite dokham serenir hokolo satrotik sagotom jonaisu aru iar agote agor jitu video asil he video tut half yearly exam or karone lessons 10 মানে 100% কমন কোয়েশ্চনস মধ্যে দিয়া হৈছিল আৰু আজি লৈ আহিছো লেসনস 11 আৰু এই যিখিনি কোয়েশ্চনস যেকেটা লেসনস হাফ ইয়াৰলি এক্সামৰ কাৰণে আছে তোমালোকৰ এই লেসনস কেটা কাৰণে কিন্তু এটা প্লেলিষ্ট বনোৱা হৈছে 100% কমন হাফ ইয়াৰলি এক্সাম 2025-26 তোমালোকে প্লেলিষ্টটো তোমালোকে চেক কৰিবা তোমালোকে গোটে কেটা লেসনস তোমালোকে পাই যাবা আৰু আজি এই ভিডিওটোৰ জৰিয়তে আৰম্ভ কৰিম মানুহৰ চকু আৰু বাৰেবাৰণীয়া পৃথিৱী The human eye and the colorful world. Jei nahokke tumalokok koisu video to arambo korar agote tumalokok channel to subscribe koribole koisu subscribe koribole na pariba like koriba share koriba aru tumalokor etia moi video to arambo koru tumalokor logot tumalokor nijor kitab hom uliai lua aru prothom ei lesson pora ki sabo lagibo prothom eta tumalokor eta question eta ahi goise je manav chokutu tumalokor kintu porikhat kintu ahi manav choku most important manav chokutu tumalokor চাব লাগিব তাৰ পিছত ইয়াতে দিয়া আছে তোমালোকৰ মানুহৰ চকুটো এটা ক্যামেৰা দৰে ইয়াক ইয়াৰ লেন্সৰ প্ৰণালী অক্ষিপট নামৰ পোহৰ সংবেদী এখন প্ৰতিবিম্ব এখন পৰ্দাত প্ৰতিবিম্ব গঠন কৰে এটো চাবা আৰু কৰ্নিয়া নামৰ পাতল ছাল এখনৰ মাজেৰে পোহৰ কি হয় চকুত সোমায় কোৱেশ্চন আহিব যে পোহৰ মানৱ দেহৰ চকুত পোহৰ কেনেদৰে সোমায় কিহৰ মাজেৰে সোমায় তোমালোকক লিখিব লাগিব কৰ্নিয়া নামৰ পাতল ছাল এখনৰ মাজেদি সোমায় তাৰ পিছত নেক্সট তোমালোকৰ চাব লাগিব ইয়াতে এটা পইণ্ট আছে মই দেখুৱাই দি আছো তোমালোকে টিক চিন মাৰি লবা অক্ষি গোলকটো মোটামুটিভাৱে গোলাকাৰ আৰু ইয়াৰ ব্যাস কিমান থাকে 2.3 সেন্টিমিটাৰ কোৱেশ্চন আহিব অক্ষি গোলকটোৰ ব্যাস কিমান তোমালোকে লিখিব লাগিব 2.3 সেন্টিমিটাৰ চকুত সোমোৱা পোহৰ ৰশ্মিৰ অধিকাংশ প্ৰতিহৰণ কৰ্নিয়াৰ বহিঃপৃষ্ঠত ঘটে তাৰ পিছত তোমালোকৰ তলত আৰু এটা পইণ্ট আছে যে কৰ্নিয়াৰ পিছফালে চকুৰ পতা থাকে কোৱেশ্চন আহিব চকুৰ পতা ক'ত থাকে কৰ্নিয়াৰ পিছফালে চকুৰ পতা হ'ল এখন কলা পেশীবহুল পৰ্দা যি মণিৰ আকাৰ নিয়ন্ত্ৰণ কৰে তাৰ পিছত তোমালোকৰ নেক্সট পেজ তোমালোক উলিয়াই ল'বা ইয়াৰ পৰা টিকচিন মাৰি লবা চকুৰ মণিয়ে কি কৰে চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে তাৰ পিছত তোমালোকৰ চাব লাগিব চকুৰ লেন্সে অক্ষিপটত হট আৰু উলটা প্ৰতিবিম্ব গঠন কৰে আৰু কোৱেশ্চন আহিব যে অক্ষিপট কি লিখিব অক্ষিপট হৈছে অসংখ্য পোহৰ সংবেদী কোষযুক্ত কোমল ছাল এখন আৰু তোমালোকৰ এই যিখিনি তিনটা লাইন দিছে ইয়াৰ পৰা নাহে কোৱেশ্চন তাৰ পিছত তোমালোকৰ কি চাব লাগিব উপযোজন ক্ষমতা আৰু উপযোজন ক্ষমতাৰ পৰা তোমালোকৰ ফাৰ্স্ট এটা কোৱেশ্চন আহিব যে চকুৰ উপযোজন ক্ষমতা কাক বোলে বা বুলিলে কি বুজা ইয়াতে দিয়া আছে তোমালোকৰ ইয়াতে এটা পইণ্ট দিয়া আছে চকুৰ লেন্সখন আযুক্ত জেলি সদৃশ পদাৰ্থৰে গঠিত কোৱেশ্চন চকুৰ লেন্সখন কিহেৰে গঠিত তোমালোকে লিখিবা আযুক্ত জেলি সদৃশ পদাৰ্থৰে গঠিত তাৰ পিছত চকুৰ যেটো উপযোজন ক্ষমতা ইয়াতে দিয়া আছে চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য পৰিৱৰ্তন পৰা সামৰ্থ্যক উপযোজন ক্ষমতা বোলে একমোডেশন তাৰ পিছত তোমালোকৰ চাব লাগিব নেক্সট চকুৰ পৰা যি ন্যূনতম দূৰত্বত বস্তু এটা স্পষ্টকৈ আৰু কৃচ্ছ সাধন নকৰাকৈ দেখা পোৱা যায় তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব বুলি কোৱা হয় এটো চাবা আৰু চকুৰ নিকটত আৰু ইয়াক চকুৰ নিকট বিন্দু বুলি কোৱা হয় এটো চাবা আৰু প্ৰাপ্তবয়স্ক যুৱক যুৱতীৰ সুস্থ চকুৰ বাবে নিকট বিন্দু চকুৰ পৰা দূৰত্ব প্ৰায় 25 সেন্টিমিটাৰ হয় 25 সেন্টিমিটাৰ আৰু চকুৰ স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰবিন্দু বুলি কোৱা হয় আৰু সুস্থ চকুৰ ভাৱে দূৰবিন্দু অসীমত থাকে আৰু সুস্থ চকুৱে চকুৰ পৰা 25 সেন্টিমিটাৰ দূৰত্বৰ পৰা অসীমলৈ বস্তুবোৰ স্পষ্টকৈ দেখা পায় কিন্তু তোমালোকে আন্ডাৰলাইন কৰি ল'বা তাৰ পিছত তোমালোকৰ নেক্সট পইণ্টটো চাব লাগিব যে কেতিয়াবা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেন্সখন দুগ্ধসদৃশ আৰু অস্পষ্ট হৈ যায় আৰু ইয়াকে কেটেৰেক্ট বা চানি পৰা বোলে কোৱেশ্চন আহিব যে কেটেৰেক্ট বা চানি পৰা কাক বোলে এইটো চাব লাগিব তাৰ পিছত তোমালোকৰ নেক্সট পেজৰ পৰা তোমালোকৰ এই যেটো দিয়া আছে দৃষ্টিৰ ভাৱে আমাক এটাৰ পৰিৱৰ্তে দুটা চকুৰ প্ৰয়োজন কিয় এইটো তোমালোকে চাবা এই প্যাৰাগ্ৰাফটো তোমালোকে চাবা এইটো মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত যে টপিক দিয়া আছে দৃষ্টিৰ বিকাৰ আৰু তাৰ প্ৰতিকাৰ ইয়াৰ পৰা তোমালোকৰ প্ৰথম চাব লাগিব যে দৃষ্টিৰ প্ৰতিহৰণমূলক বিকাৰ প্ৰদান কৰে তিনিবিধ আৰু একেটা হ'ল মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা হাইপাৰমেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা আৰু প্ৰেছ বায়োপিয়া বা জৰা দৃষ্টি এই তিনটা চাব লাগিব তাৰ পিছত তোমালোকৰ চাব লাগিব মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা এই প্যাৰাগ্ৰাফৰ পৰা তোমালোকৰ চাব লাগিব যে
মায়াপিয়া থকা ব্যক্তিয়ে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় এই বিকাৰ থকা ব্যক্তিৰ দূৰবিন্দু অসমীয়াতকৈ ওচৰত থাকে এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহিব মায়াপিয়া বা বিকাৰ দৃষ্টিগ্ৰস্ততা কি তোমালোকে এইখিনি লিখিব লাগিব তাৰ পিছত তোমালোকৰ এই যেটো মায়াপিয়া সংশোধনৰ যেটো চিত্ৰ আছে ইয়াতে 11.2 এটো কিন্তু তোমালোকৰ চাব লাগিব কেনেকৈ সংশোধন পায় মায়াপিয়া যিহতৰ হয় যে ওচৰৰ বস্তুবোৰ ভালকৈ দেখে কিন্তু দূৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায় হয় না তাৰ পিছত তোমালোকৰ ইয়াতে দিয়া আছে যে উপযুক্ত যেটো ক্ষমতা অবতল লেন্সৰ ব্যৱহাৰ প্ৰতিবিম্বটো ৰেটিনালৈ ঘূৰাই আনে আৰু এনেকৈ এই বিকাৰৰ প্ৰতিকাৰ হয় কোৱেশ্চন আহিব যে যেটো মায়াপিয়া বা নিকট দৃষ্টিগ্ৰস্ততাৰ যদি কাৰণ লিখিবলৈ আহে লিখিবা চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা লগতে অক্ষিগোলকৰ দীঘল অৱস্থা তাৰ পিছত তোমালোকে নেক্সট পেজ তোমালোক উলিয়াই লবা নেক্সট পেজৰ পৰা তোমালোকৰ চাব লাগিব হাইপাৰমেট্ৰোপিয়া আৰু হাইপাৰমেট্ৰোপিয়াৰ কাৰণে তোমালোকৰ ইয়াতে চাব লাগিব যে হাইপাৰমেট্ৰোপিয়া কাক বোলে হাইপাৰমেট্ৰোপিয়াক কি বুলি কোৱা হয় হাইপাৰমেট্ৰোপিয়াক দূৰৰ দৃষ্টিগ্ৰস্ত বুলি কোৱা হয় আৰু হাইপাৰমেট্ৰোপিয়া থকা ব্যক্তি এজন দূৰৰ বস্তুবোৰ স্পষ্টকৈ দেখে কিন্তু ওচৰৰ বস্তুবোৰ স্পষ্টকৈ দেখা নাপায় কাৰণ কি এনে ব্যক্তিৰ নিকট বিন্দু চকুৰ পৰা স্বাভাৱিক দূৰত্ব 25 সেন্টিমিটাৰকৈ অধিক দূৰত্বত অৱস্থিত হয় এনে ব্যক্তিয়ে কষ্ট নকৰাকৈ পঢ়িবলৈ পঠন সামগ্ৰী চকুৰ পৰা 25 সেন্টিমিটাৰকৈ বেছি দূৰত্বত ৰাখিব লাগে কিছুমান মানুহ আছে যে ওচৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায় দূৰৰ বস্তুবোৰ ভালকৈ দেখা পায় যে ওচৰত মানে দূৰত ৰাখিলে বস্তুটো ভালকৈ দেখা পায় কিতাপ এখন ওচৰত ৰাখিলে দেখা নাপায় কিন্তু দূৰত ৰাখিলে দেখা পায় হেগলৰ কি হৈছে হাইপাৰমেট্ৰোপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা হৈছে আৰু যদি বিকাৰৰ যদি কাৰণ আহে কাৰণটো লিখিবা এক নম্বৰ লিখিবা চকুৰ লেন্সৰ ফকাস দৈৰ্ঘ্য যথেষ্ট বেছি আৰু অক্ষিক গোলকটো যথেষ্ট সৰু হৈছে অক্ষিক গোলকটো যথেষ্ট সৰু হোৱাৰ কাৰণে কি হৈছে ওচৰৰ বস্তুবোৰ ভালকৈ দেখা নাপায় তাৰ পিছত যদি হাইপাৰমেট্ৰোপিয়া চকুৰ যেটো সংশোধন তোমালোকে এই ডায়াগ্ৰামটো আঁকি দিবা যদি তোমালোকৰ আহে কাৰণ এইবিলাক আহে কাৰণে মই কৈছো আৰু প্ৰেছ বায়োপিয়াটো চাবা প্ৰেছ বায়োপিয়াটো তোমালোকৰ হৈছে কি বয়সৰ লগে লগে চকুৰ উপজন ক্ষমতা সাধাৰণতে কমি আহে এইটো চাব লাগিব লগতে যদি প্ৰেছ বায়োপিয়াৰ যদি কাৰণ আহে তোমালোকে লিখিবা কাৰণ ইয়াৰ পৰা চিলিয়াৰী পেশীবোৰ দুৰ্বল হৈ পৰিলে আৰু চকুৰ লেন্সৰ নমনীয়তা কমি গলে কি হয় এই বিকাৰ আৰু হয় ইয়াতে কি হৈছে চিলিয়াৰী পেশীবোৰ দুৰ্বল হৈ পৰিলে আৰু 2 নম্বৰ পইণ্টত লিখিবা চকুৰ লেন্সৰ নমনীয়তা কমি গলে এই বিকাৰ হয় তাৰ পিছত তোমালোকে ইয়াতে চাবা সাধাৰণ ডিফকাস লেন্সত উত্তল আৰু অবতল দুইবিধ লেন্স হৈ থাকে ইয়াৰ ওপৰৰ অংশটো অবতল লেন্স আৰু ইয়াৰ বাবে দূৰত চোৱাত সুবিধা হয় মানে ওপৰৰ যেটো অংশ থাকে সেইখিনি কি থাকে অবতল লেন্স থাকে আৰু তলৰ অংশটো উত্তল লেন্স থাকে ইয়াৰ বাবে ওচৰৰ বস্তু চোৱাত সুবিধা হয় আৰু হাই প্ৰেছ বায়োপিয়াটো কি হয় দূৰৰ বস্তু দেখা নাপায় ওচৰৰ বস্তু দেখা নাপায় সেই কাৰণে কি হয় এটা চশমাতে কি থাকে তোমালোকৰ দুটা লেন্স লগোৱা থাকে এটা উত্তল লেন্স আৰু এটা অবতল লেন্স থাকে মানে ডিফকাসযুক্ত লেন্স থাকে যে উত্তল লেন্সত উত্তল আৰু অবতল লেন্স দুইবিধ থাকে আৰু ইয়াৰ ওপৰৰ অংশত যিখিনি লেন্স থাকে সেইখিনি থাকে অবতল লেন্স লগোৱা মানে দূৰৰ বস্তু চাবলৈ মানে সুবিধা হয় আৰু তলৰ অংশটোত উত্তল লেন্স থাকে ইয়াৰ বাবে ওচৰৰ বস্তুবোৰ চাবলৈ বহুত সুবিধা হয় যি নহওক কিয় তাৰ পিছত তোমালোকৰ যেটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ পৰা চাব লাগিব কি কোৱেশ্চনছ তোমালোকৰ ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা কোৱেশ্চন নং 1 2 3 4 গুটেকেটা চাব লাগিব 1 2 3 4 সৰু এনসাৰ হয় তোমালোকৰ চাবা আৰু মোষ্ট ইম্পৰ্টেন্ট হয় তাৰ পিছত তোমালোকৰ নেক্সট পেজৰ পৰা চাবা আৰু এই যেটো তোমালোকৰ বক্সৰ ভিতৰত যিখিনি দিয়া আছে এইখিনি তোমালোকে একবাৰ পঢ়ি চাবা নিজে অলপ জানিবৰ কাৰণে তাৰ পিছত তোমালোকে নেক্সট পেজৰ যেটো দিয়া আছে এই যেটো ডায়াগ্ৰাম যে ত্ৰিভুজাকাৰ গ্লাস প্ৰিজমৰ মাজেদি পোহৰ প্ৰতিহৰণ হয় না এইটোৰ ওপৰত এটা কোৱেশ্চনছ আহিব কোৱেশ্চনছটো মই তোমালোকক কৈছো তোমালোকে লিখিবাচোন কোৱেশ্চনছটো হৈছে ত্ৰিভুজাকাৰ গ্লাস প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিহৰণৰ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোণ আকা বা অকা কোৱেশ্চন আরেকবাৰ কৈছো ত্ৰিভুজাকাৰ গ্লাস এখনৰ প্ৰিজমৰ মাজেদি পোহৰৰ প্ৰতিহৰণৰ সময়ত উৎপন্ন হোৱা বিচ্যুতি কোণ আকা আৰু এটো তোমালোকৰ অলৰেডি HSLC 2017 ত আহিছিল এই ডায়াগ্ৰামটো তাৰ পিছত তোমালোকৰ নেক্সট পেজৰ পৰা কি কোৱেশ্চনছ আহিব কাচৰ প্ৰিজমৰ দ্বাৰা যেটো বগা পোহৰ বিচ্ছৰণ ইয়াতে কিন্তু মোষ্ট ইম্পৰ্টেন্ট কিছুমান কোৱেশ্চনছ আছে তোমালোকৰ চাবা যে ইয়াতে পোহৰৰ কিৰণ এটা ৰঙীন উপাংশৰ প্ৰতিবোৰক কি বোলে বৰ্ণালী বোলে কোৱেশ্চন বৰ্ণালী কাক বোলে লিখিবা পোহৰৰ কিৰণ এটা ৰঙীন উপাংশৰ প্ৰতিবোৰকে তাৰ বৰ্ণালী বুলি কোৱা হয় তাৰ পিছত কোৱেশ্চন আহিব যে বিচ্ছৰণ কাক বোলে তোমালোকে লিখিবা
ৰঙৰ উপাংশসমূহৰ পৃথকীকৰণকে বিচ্ছুৰণ বুলি কোৱা হয় আৰু 7টা ৰঙক একেবাৰে কি বুলি কোৱা হয় বিপজিয়ৰ বুলি কোৱা হয় এইটো জানাই তোমালোকে তাৰ পিছত প্ৰিজমৰ দ্বাৰা যেটো বগা পোহৰ বিচ্ছুৰণ এটোৰ ওপৰত এটা কোৱেশ্চনছ তোমালোকৰ হ'ব মোস্ট ইম্পৰ্টেন্ট এই ডায়াগ্ৰামটো তোমালোকৰ আহি থাকে কোৱেশ্চনছটো লিখিবা কাচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণ দেখাবলৈ ৰেখাচিত্ৰ অংকন কৰা কাচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰ বিচ্ছুৰণ দেখাবলৈ ৰেখাচিত্ৰ অংকন কৰা মোস্ট ইম্পৰ্টেন্ট তাৰ পিছত তোমালোকে একেবাৰে তলত আহিবা তলত কি দিয়া আছে তলত যেটো দিয়া আছে যে ইয়াতে কিন্তু অলপ ইম্পৰ্টেন্ট এটা কোৱেশ্চন আছে যে সূৰ্যৰ পোহৰৰ বৰ্ণালী পাবলৈ প্ৰিজমৰ ব্যৱহাৰ কৰা প্ৰথম ব্যক্তিজন কোন আছিল ছাৰ আইজাক নিউটন এটো মোস্ট ইম্পৰ্টেন্ট আৰু কেইটামান কোৱেশ্চন মনত ৰাখিবা যে বগা পোহৰৰ বিচ্ছুৰণ হল এটা কাচৰ প্ৰিজমৰ দ্বাৰা বগা পোহৰ 7টা বিন ৰঙলৈ পৃথক হোৱা পৰিঘটনা তাৰ পিছত তোমালোকৰ বগা পোহৰ হল 7টা ৰঙৰ মিশ্ৰণ অৰ্থাৎ যেনেকুৱা কি বেঙুনীয়া গণনীলা নীলা সেউজীয়া হালধীয়া কমলা আৰু ৰঙা তাৰ পিছত কি হয় এই ৰঙৰ যেটো হেৰি আছে সেই অনুক্ৰমটো কি বুলি কোৱা হয় শৰ্ট ফৰ্মত বিপজিয়ৰ BIBGYOR বিপজিয়ৰ শব্দটোৱে নিৰ্ধাৰণ কৰে আৰু বৰ্ণালী হল পোহৰৰ কিৰণৰ ৰঙীন উপাংশৰ প্ৰতি যদি কোৱেশ্চনে বৰ্ণালী কি তোমালোকে লিখিবা পোহৰৰ কিৰণৰ ৰঙীন উপাংশৰ প্ৰতি অৰ্থাৎ বিপজিয়ৰ সূৰ্যৰ পোহৰৰ বৰ্ণালী লাভ কৰিবলৈ সৰ্বপ্ৰথমে কাচৰ প্ৰিজম ব্যৱহাৰ কৰা ব্যক্তিজন কোন আছিল ছাৰ আইজাক নিউটন এটো কিন্তু মই দেখাই দিলো তাৰ পিছত তোমালোকৰ নেক্সট পেজটো তোমালোকৰ চাব লাগিব আৰু যেটো ছাৰ আইজাক নিউটনৰ কথা আৰু এটা কৈছো মই ছাৰ আইজাক নিউটনে কি কৰিছিল সূৰ্যৰ পোহৰ 7টা দৃশ্যমান ৰং বিপজিয়ৰে গঠিত কৰিছিল তাৰ পিছত ইয়াৰ পৰা এটা হেৰি আহিব এই যে ডায়াগ্ৰাম দিয়া আছে যে ইয়াতে মই অলপ দেখাই আছো তোমালোকে চাবা ৰামধেনু হৈছে বৰষুণৰ পিছত আকাশত সৃষ্টি হোৱা এবিধ প্ৰাকৃতিক বৰ্ণালী হয় না বায়ুমণ্ডলত থকা পানীৰ ক্ষুদ্ৰ টোপালবোৰত সূৰ্যৰ পোহৰ বিচ্ছুৰণ ঘটি ইয়াৰ সৃষ্টি হয় ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশত সৃষ্টি হয় কোৱেশ্চন আহিব ৰামধেনু সদায় সূৰ্যৰ বিপৰীত দিশত কিয় সৃষ্টি হয় বা কোৱেশ্চন আৰু এটা হ'ব যে বৰষুণৰ পাছত আমি ৰামধেনু কিয় দেখো এইটোৱে এনসার লিখি দিবা এই আড়াইটা লাইন আছে হয় না এইটো লিখি দিবা কোৱেশ্চন লিখিবা বৰষুণৰ পাছত আমি ৰামধেনু কিয় দেখো আৰু এই কোৱেশ্চনটো তোমালোকৰ 2015 চনত আহিছিল বৰষুণৰ পাছত আমি ৰামধেনু কিয় দেখো তাৰ পিছত তোমালোকে এই ৰামধেনুৰ গঠনটো চাবা এই গঠনটো কেতিয়াবা আহি যাব তোমালোকৰ তাৰ পিছত তোমালোকৰ বায়ুমণ্ডলে যেটো প্ৰতিহৰণ এই প্ৰতিহৰণৰ পৰা তোমালোকৰ ফাৰ্স্ট চাব লাগিব তৰাৰ তীৰবিৰণী এটো চাব লাগিব আৰু ইয়াতে যদি কোৱেশ্চন তৰাৰ তীৰবিৰণী কিছুমান কাৰণ আছে এইবিলাক যদি লিখিবলৈ আহে মই কেইটামান পইণ্ট তোমালোকক দেখুৱাই দিছো শৰ্টলি ফাৰ্স্ট পইণ্টত লিখিবা তৰাৰ তীৰবিৰণী তৰাৰ পোহৰত বায়ুমণ্ডলৰ প্ৰতিহৰণৰ বাবে হয় তাৰ পিছত 2 নম্বৰ পইণ্টত লিখিবা যিহেতু পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক অৱস্থা সুস্থিৰ নহয় গতিকে তৰাটোৰ আপাত অৱস্থানত সুস্থিৰ নহয় সামান্য ইফাল হৈ থাকে তাৰ পিছত নেক্সট পেজত আৰু এটা পইণ্ট দেখাই আছে 3 নম্বৰ পইণ্ট যে যেহেতু তৰাবোৰে অতি দূৰত থাকে গতিকে ইহঁতক পোহৰৰ বিন্দু বুলি ধৰিব পাৰো তাৰ পিছত 3 পইণ্টত লিখিবা তৰাৰ পৰা অহা পোহৰৰ গতিপথৰ কিছুমান পৰিৱৰ্তন হৈ থাকে বাবে তৰাৰ আপাত অৱস্থানৰ পৰিৱৰ্তন হৈ থাকে হয় না আৰু চকুত সময়ত তৰাৰ পোহৰ কম বেছি হয় এখিনি লিখিবা তাৰ পিছত আৰু লিখিব লাগিব অলপ তৰাটো কেতিয়াবা উজ্জ্বল আৰু কেতিয়াবা ম্লান যেন লাগে এইটোৱে হৈছে কি তীৰবিৰণী এখিনি লিখিবা তাৰ পিছত কোৱেশ্চন আহিব যে গ্ৰহবোৰ তীৰবিৰাক নাথাকে কিয় ইয়াৰ কাৰণে এইখিনি আনসাৰ তোমালোকে লিখিবা এটা লাইন দুটা তিনটা চাৰিটা পাঁচটা লাইন তোমালোকে লিখিব লাগিব যে গ্ৰহবোৰ তীৰবিৰাই নাথাকে কিন্তু তৰাই তীৰবিৰাই থাকে হয় না তাৰ পিছত তোমালোকৰ অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত যেটো আছে এইটো কিন্তু কোৱেশ্চন আহিব যে অগ্ৰিম সূৰ্যোদয় কি আৰু পলম সূৰ্যাস্ত কি এটো কিন্তু এই প্যাৰাগ্ৰাফটো কিন্তু তোমালোকৰ চাব লাগিব মোস্ট ইম্পৰ্টেন্ট অগ্ৰিম সূৰ্যোদয় আৰু পলম সূৰ্যাস্ত কি মোস্ট ইম্পৰ্টেন্ট কিন্তু এইটো তোমালোকে পঢ়ি যাবা একবাৰ তাৰ পিছত তোমালোকৰ পোহৰ বিক্ষেপণ তোমালোকে চাব লাগিব যে পোহৰ বিক্ষেপণ কি পোহৰ বিক্ষেপণ বুলিলে কি বুজায় এইটো চাব লাগিব তাৰ পিছত টিন্ডেল পৰিঘটনা টিন্ডেল ইফেক্ট এইটোৰ পৰা তোমালোকৰ চাব লাগিব ইয়াৰ পৰা তোমালোকে
আণ্ডাৰলাইন কৰিব কলয়দীয় কণাত পোহৰৰ বিক্ষেপণৰ বাবে টিণ্ডেল পৰিঘটনাৰ সৃষ্টি হয় যাৰ বিষয়ে তুমি তোমালোকে নৱম শ্ৰেণীত পঢ়িছা দুৱাৰে পূৰ্ণ কোঠা এটাত সৰু ফুটা এটা দি সূৰ্যৰ মিহি কিৰণ এটা সোমাই আহিলে এই পৰিঘটনাটো চকুত পৰে অৰ্থাৎ পোহৰৰ বিক্ষেপণৰ বাবে কণাসমূহ দৃশ্যমান হৈ পৰে ঘন হাবি গছলতাৰে আবৃত ঠাইৰ মাজেৰে সূৰ্যৰ পোহৰ পাৰ হৈ গ'লে টিণ্ডেল পৰিঘটনা দৃশ্যমান হয় আৰু ইয়াত কুঁৱলীৰ ক্ষুদ্ৰ পানীৰ টোপালবোৰত পোহৰ বিক্ষেপণ হয় না ইয়াকে টিণ্ডেল পৰিঘটনা বুলি কোৱা হয় তাৰপিছত চাবা বিক্ষিপ্ত পোহৰৰ ৰং বিক্ষিপ্ত কৰা কণাসমূহৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে অতি সূক্ষ্ম কণাবোৰে নীলা ৰং আৰু ডাঙৰ আকাৰৰ কণাবোৰে অধিক তৰংগদৈৰ্ঘ্যৰ পোহৰ বিক্ষিপ্ত কৰে এইখিনি চাবা তাৰপিছত তোমালোকৰ নেক্সট চাব লাগিব নেক্সট পেজ মুকলি আকাশৰ ৰং নীলা কিয় এইখিনি তোমালোকৰ চাব লাগিব আৰু ইয়াতে কিছুমান মই আণ্ডাৰলাইন কৰি দি আছোঁ তোমালোকৰ আণ্ডাৰলাইন কৰিব বায়ুৰ অণু আৰু বায়ুমণ্ডলৰ অন্যান্য সূক্ষ্ম কণাবোৰৰ আকাৰ দৃশ্যমান পোহৰৰ তৰংগদৈৰ্ঘ্যতকৈ কম এইটো চাবা তাৰপিছত ৰঙা ৰঙৰ তৰংগদৈৰ্ঘ্য নীলা পোহৰতকৈ কিমান গুণ বেছি 1.8 গুণ বেছি গতিকে যেতিয়া সূৰ্যৰ পোহৰ বায়ুমণ্ডলৰ মাজেৰে পাৰ হয় তেতিয়া কি হয় বায়ুৰ ক্ষুদ্ৰ কণাবোৰে নীলা ৰং চুটি তৰংগদৈৰ্ঘ্যৰ ৰঙৰ তুলনাত বেছিকৈ বিক্ষিপ্ত কৰে তাৰপিছত তোমালোকৰ চাব লাগিব বিক্ষিপ্ত কৰে আৰু এই বিক্ষিপ্ত নীলা পোহৰ আমাৰ চকুত সোমায় এইখিনি চাবা তাৰপিছত মুকলি আকাশৰ ৰং নীলা হয় কি এইটো চাবই লাগিব ইয়াৰ পৰা তোমালোকে এনচাৰটো উলিয়াই ল'বা তাৰপিছত সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং এইটো কুৱেশ্যনছ এটা হ'ব যে সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা হয় কিয় কুৱেশ্যনছটো লিখি ল'বা সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা হয় কিয় সূৰ্যোদয় আৰু সূৰ্যাস্তৰ সময়ত সূৰ্যৰ ৰং ৰঙা হয় কিয় মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত তোমালোকে ইয়াত এটা ডাইগ্ৰাম দি আছে কলয়দীয় দ্ৰৱণত পোহৰৰ বিক্ষিপ্তকৰণৰ পৰ্যবেক্ষণৰ সঁজুলি এইটো কিন্তু ডাইগ্ৰামটো আহি থাকে মষ্ট ইম্পৰ্টেণ্ট হয় তাৰপিছত তোমালোকৰ নেক্সট লাষ্ট এটা হেৰি আছে লাইন আছে ইয়াতে চাবা কিন্তু মূৰৰ ওপৰতে সূৰ্যৰ পোহৰ তুলনামূলকভাৱে কম দূৰত্ব অতিক্ৰম কৰে হয় না দুপৰীয়া সূৰ্যৰ ৰং বগা কাৰণ নীলা আৰু বেঙুনীয়া ৰঙৰ কিঞ্চিতে বিক্ষিপ্ত হয় এইখিনি চাবা আৰু তাৰপিছত এই ডাইগ্ৰামটো অলপ চাবা কেতিয়াবা ডাইগ্ৰাম দিব চিনাক্ত কৰিবলৈ দিব তাৰপিছত তোমালোকৰ নেক্সট চাব লাগিব ইয়াৰে তোমালোক অনুশীলনীৰ পৰা তোমালোকৰ চাব লাগিব কুৱেশ্যন নং 1 2 1ৰ কাৰেক্ট আনসাৰ হ'ব বি 2ৰ কাৰেক্ট আনসাৰ হ'ব ডি লাষ্ট আনসাৰ তাৰপিছত তোমালোকৰ নেক্সট পেজৰ পৰা 3 নং চাব লাগিব 3 4 3ৰ কাৰেক্ট আনসাৰটো হ'ব চি 25 সেন্টিমিটাৰ আৰু 4ৰ কাৰেক্ট আনসাৰটো হ'ব চিলিয়াৰি তাৰপিছত তোমালোকৰ 6 নং কুৱেশ্যনছটো চাব লাগিব মষ্ট ইম্পৰ্টেণ্ট তাৰপিছত তোমালোকৰ চাব লাগিব ইয়াৰ পৰা 8 নং কুৱেশ্যন চাব লাগিব তাৰপিছত তোমালোকৰ 10 চাব লাগিব লগতে 11 চাব লাগিব 12 চাব লাগিব 13 চাব লাগিব এইকেইটা কুৱেশ্যনছ চালেই হৈ যাব আৰু এইখিনি বাহিৰে বেলেগ একো পঢ়িব নালাগে বহুতখিনি কিন্তু কুৱেশ্যন মই ৰিডিউচ কৰি দিছোঁ আৰু ৰিডিউচ কৰা কুৱেশ্যনছ যিখিনি মানে ইয়াৰ পৰা ৰিডিউচ কৰা কুৱেশ্যন যিখিনি ওলোৱা হৈছে সেইখিনি তোমালোকে চাব লাগিব আৰু সেইখিনি মই দেখাই দিছোঁ মানে ৰিভাইজ কৰা হ'ল আৰু ইয়াৰ বাহিৰে বেলেগ একো তোমালোকৰ চাব নালাগে আৰু অতি সোনকালে তোমালোকৰ চেম্পল পেপাৰটো আহি যাব চেম্পল কুৱেশ্যন পেপাৰ যেই নহওক কিয় তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা শ্বেয়াৰ কৰিবা লাইক কৰিবা এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ থেংক ইউ এছআই লাইট অফ এডুকেশ্যন থেংক ইউ ৱাচিং দ্য ভিডিঅ'